আর গর্ভতে জন্ম লইলাম সুবীর গার্গে জুবিন গাৰ্গ ডাঙৰীয়াৰ পিতৃৰ নাম আছিল মোহিনী মোহন বৰঠাকুৰ, কিন্তু তেখেতক কপিল বৰঠাকুৰ ছদ্ম নামেৰেও জনাজাত আছিল। মাতৃ ইলি বৰঠাকুৰ। জুবিন গাৰ্গ ডাঙৰীয়াই ক'ত কেনেকৈ জন্ম পাইছিল? 1962 চনতে আর মেঘালয়ৰ তুৰাতে জন্ম লইলাম প্ৰাণৰ শিল্পী ইলিয়াৰ গৰ্ভতে প্ৰাণৰ জুবিন গাৰ্গে গর্ভতে আর জন্ম লইলাম শিল্পী লগত প্ৰথমে তেওঁ বাদ্য বজাইছিলে। 1992 চনতহে অনামিকা মুক্তি দিলে। আহিলে মুকুতামণি হৰে আহিলে তুমি মুকুতামণি হৰে দুচকু ভৰিলেও বন্ধ হৰে কীৰ্তন গীতেৰে চাৰিওফালে জুবিন জুবিন হৈ পৰিল। আৰু এনেকৈ জুবিন গাৰ্গে 40টা ভাষাতকৈ অধিক আৰু 38,000তকৈ অধিক গীতত তেখেতে কণ্ঠনি কৰালে। তেখেতে কণ্ঠনি কৰোৱা এলবামৰ কথাটো আমি শেষ কৰিব নোৱাৰো, অতি কেইখনমান এলবামৰ কথা আমি ক'ব লগাইছো। জুবিনৰ গান ৰং মুক্তি শব্দ শীঘ্ৰ কৃষ্ণযজ্ঞ নামৰ নাগাৰাৰ কেছেটৰ জন্ম নাগাৰাৰ ঘৰত চহকী কৰি দিছিল। ওজাবাদে কেছেট নিৰ্মাণ কৰি আমাৰ ওজাবাদে ঘৰ চহকী কৰি দিছিল। বৰবৰত পাখি ৰামধাৰী আৰু যন্ত্ৰ কিশু বান্ধৈ আৰু জোনাকী
জোনাকী মন, ৰাজুকী মন, বিভিন্ন তেখেতৰ এলবাম আছিল আৰু এনেকুৱা 80,000তকৈ অধিক নাগালেণ্ডৰ পৰা আদি কৰি ওজাপালি কেছেট নিৰ্মাণ কৰিছিল। ইয়াৰ পাছত জুবিন গাৰ্গ ডাঙৰীয়াই যেতিয়া অসমীয়া বোলছবিত সংগীত পৰিচালনা কৰিলে, সংগীতত কণ্ঠদান কৰিলে, তেখেতে ছবি নিৰ্মাণ কৰিলে, লগে লগে অসমীয়া বোলছবি এটি বিশেষ মাত্ৰাত গতি ললে। তেখেতে নিৰ্মাণ কৰা, তেখেতে সংগীত পৰিচালনা কৰা কেইখনমান অসমীয়া বোলছবি তুমি মোৰ মাথো দাগ আৰু শেষে উপহাৰ, মায়াবিনী ৰাতিৰ বুকুত এই দাগ বোলছবিৰ গীত আছিল। ও নায়ক কইনা জীবন নদীর দুটি পার, নায়ক কইনা জীবন নদীর দুটি পার, প্রিয়া মিলন বিধাতা অগ্নি সাক্ষী সোনার বিহীনে জীবন। ভবেন্দ্ৰনাথ শইকীয়াদেৱৰ এই দীনবন্ধু বোলছবিখনত তেখেতে সংগীত পৰিচালনা কৰিছিল, নিজে অভিনয় কৰিছিল। বাৰুদ ৰংগীন বন্ধু আৰু জোৰ এখন দেখা নদীৰ সিপাৰে মন যায় ৰদৰ চিঠি গানে কি মন যায় ৰদৰ চিঠি গানে কি এই সকলোবিলাক অসমীয়া বোলছবি। মিছন চাইনা ভাই ভন্দা বোলছবিয়ে অসম সমৃদ্ধি কৰিলে। শিকাৰ দুখন তেখেতৰ মূল্যখনি বোলছবি আছিল, কিন্তু আধৰুৱা হৈ থাকিব ৰৈ ৰৈ বিলাব। লোকগীত, বৰগীত, বাকী নাই, সকলোতে কণ্ঠনি কৰা যায়। 19 সেপ্টেম্বৰ আছিল ভয়াবহ, প্ৰাণৰ শিল্পীজন আছিল সুদূৰ ছিংগাপুৰত, আছিল অন্তঃসাগৰে সাঁতুৰি জুবিন কৰা কিয় আমাক এৰি। ইয়ে বলে জুবিন নাই, ইয়ে বলে জুবিন নাই, ও সামাজিক মাধ্যমত খবৰ দি ওলাই, ঘাটে ঘাটে সকলোৱে চাকিব
দেহি আধা ঘূৰি যায় 2025 বৰ্ষৰ এই 19 ছেপ্টেম্বৰ দিনটো ইতিহাসৰ বুকুত বৰ ভয়াৱহ হিচাপে চিহ্নিত হৈ থাকিল ও কঠিনত সময় আহিল প্ৰাণৰ গানৰ পক্ষী আৰু এই দৃশ্য বহিব নোৱাৰি কতজন গৈলা